Hello friends, welcome to my Assamese Gyan YouTube channel. Friends, আজি আমি এই ভিডিওটোত আলোচনা কৰিম logo কেনেকৈ বনাব পাৰি। আপোনালোকৰ বিজনেছ ৱেবছাইট বা YouTube চেনেলৰ কাৰণে এটা প্ৰফেশনেল HD কোৱালিটি লগোৰ প্ৰয়োজন হয়। এই প্ৰফেশনেল HD কোৱালিটি লগো নিজৰ মোবাইলৰ পৰা একেবাৰে ফ্ৰীত কেনেকৈ বনাব পাৰি এই ভিডিওটোৰ জৰিয়তে জানো আহক। এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদি এই ভিডিওটো ভাল পালে তেন্তে লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। লোগো বনাবৰ কাৰণে আমাক এটা এপ্লিকেশনৰ প্ৰয়োজন হ'ব। সেই এপ্লিকেশনটো আমি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। তো পোনপ্ৰথমে প্লে ষ্ট'ৰটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত গৈ টাইপ কৰিব PicsArt। সাৰ্চ কৰিব। তো মোৰ ইয়াত ওপেন কৰিব দেখাইছে PicsArt টো। তো আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ ইয়াত ইনষ্টল কৰা আছে কাৰণে মই ওপেন কৰিম এতিয়া। তো ওপেন কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেচ আহিব। এপছটো ওপেন হৈ গ'ল আৰু ইয়াত এই প্লাস আইকন দেখিছে, এই প্লাস আইকনত আমি গৈ লোগো বনাব পাৰিম। তো প্লাস আইকনটো ক্লিক কৰিব আৰু একেবাৰে তললৈ স্ক্ৰল কৰিব আৰু কালাৰ বেকগ্ৰাউণ্ড দেখা আছে, কালাৰ আপোনাক যোনটো কালাৰ পছন্দ হয়, যোনটো কালাৰৰ বেকগ্ৰাউণ্ডত আপুনি লোগোটো বনাব বিচাৰে তো সেই কালাৰটো সিলেক্ট কৰিব। মই ৰেডৰ বেকগ্ৰাউণ্ডটো কালাৰটো সিলেক্ট কৰিলোঁ। সিলেক্ট কৰাৰ পিছত ইয়াত বহুতো টুলছ আছে, বহুতো এফেক্ট, ষ্টিকাৰ, কাট আউট, টেক্সট, এড ফটো, ব্ৰাছ, বৰ্ডাৰ বহুতো আছে। তো লোগো বনাবৰ কাৰণে আমাক ইমানো প্ৰয়োজন নহয়। তো আমাক টেক্সট লাগিব, সেইটোৰ কাৰণে টেক্সট আইকনটো ক্লিক কৰিব। টেক্সট আইকনটো ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলটোৰ নামৰ প্ৰথম আখৰখিনি টাইপ কৰিব, যোনটো আখৰৰ লোগো বনাব বিচাৰে। তো মোৰ আছামিজ জ্ঞান আছে, সেইটো কাৰণে মই A আৰু G টাইপ কৰিলোঁ। টাইপ কৰাৰ পিছত আপোনাৰ সাইজটো মিলাই ল'ব, যিমান ডাঙৰ লাগে সৰু লাগে কিমান সাইজটো মিলাই ল'ব আপোনাক। আৰু প্ৰথম আইকনটোতে ফন্ট আছে, যেনেকুৱা ফন্ট লাগে আপোনাক সেই ফন্টটো সিলেক্ট কৰি ল'ব, যোনটো ষ্টাইলৰ ফন্ট লাগে। তো মোক এইটো ষ্টাইলৰ ফন্ট লাগিব, সেইটো কাৰণে মই এইটো ফন্টটো সিলেক্ট কৰি ল'লোঁ আৰু সাইজটো মিলাই লৈছোঁ যিমানখিনি সাইজ লাগে। আৰু ইয়াত কালাৰো চেঞ্জ কৰিব পাৰে, যোনটো কালাৰ আপুনি দিব বিচাৰে সেই কালাৰটো সিলেক্ট কৰি ল'ব। তো মোক হোৱাইট লাগে কাৰণে হোৱাইটে থৈ দিছোঁ। আৰু ষ্ট্ৰকত গৈ, ষ্ট্ৰক মানে বৰ্ডাৰ, তো বৰ্ডাৰটো আপুনি কম বেছি কৰিব পাৰে, যিমান বৰ্ডাৰ লাগে, আৰু বৰ্ডাৰৰ কালাৰো চেঞ্জ কৰিব পাৰে। তো মোক বৰ্ডাৰটো ইমানখিনি লাগে, সিলেক্ট কৰি ল'লোঁ। আৰু কালাৰ বিচাৰিলে আপুনি কালাৰো দিব পাৰে, যেনেকুৱা কালাৰ বিচাৰে, ৰেড হ'ব পাৰে, ব্লু থ'ব পাৰে, হোৱাইটো থৈ দিব পাৰে, আপোনাৰ যেনেকুৱা বৰ্ডাৰৰ কালাৰ লাগে কালাৰো থ'ব পাৰে। মই ইয়াত ৰেড থৈছোঁ, ৰেড বৰ্ডাৰ লাগে কাৰণে। আৰু আপোনাৰ কেপাচিটি আপুনি কম বেছি কৰিব পাৰে। তো মোৰ কেপাচিটিৰ পৰা ফুল লাগে, সেইটো কাৰণে ফুল থৈ দিছোঁ। আৰু শ্বেডো দিব বিচাৰিলে শ্বেডো দিব পাৰে। তো আমাক প্ৰয়োজন আছে, সেইটো কাৰণে মই শ্বেডো লৈছোঁ, ইমানখিনি শ্বেডো লৈছোঁ। আপোনাৰ নিজৰ পচন্দৰ মতে শ্বেডোটো থ'ব, কিমানখিনি শ্বেডো লাগে। তাৰ পজিশ্যনো আপুনি দিব পাৰে, কম বেছি কৰিব পাৰে, পজিশ্যন কিমানখিনি লাগে শ্বেডো কালাৰো দিব পাৰে, আপোনাৰ যেনেকুৱা শ্বেডো কালাৰ লাগে সেই কালাৰটো আপুনিও দিব পাৰে। মোক ব্লেক লাগে কাৰণে ব্লেকে থৈছোঁ। তো এইখিনি হৈ গ'ল মোৰ। তাৰপিছত আকৌ আমাক টেক্সট লাগিব, পূৰা চেনেলটোৰ নামো লিখিব লাগিব। তো চেনেলটোৰ নাম লিখিবৰ কাৰণে আপোনাৰ নিজৰ চেনেলটোৰ নাম লিখিব ইয়াত, আছামিজ জ্ঞান। আৰু ইয়াৰ ফন্টটো আপুনি সিলেক্ট কৰি ল'ব, যোনটো ফন্ট বিচাৰে আপুনি, যোনটো ফন্ট দিব বিচাৰে সেই ফন্টটো সিলেক্ট কৰিব। মোক এইটো ফন্টে লাগে, সেইটো কাৰণে মই এইটো ফন্টে ইয়াত থৈ দিছোঁ। আৰু ফন্টটো এই চেনেলটো নামৰ লগত মিলাই ল'ব। যিমানখিনি লাগে। আৰু কালাৰ চেঞ্জ বিচাৰিলে আপুনি কালাৰো দিব পাৰে, যেনেকুৱা কালাৰ বিচাৰে কালাৰ দিব পাৰে। আপোনাক যদি বৰ্ডাৰ লাগে বৰ্ডাৰো দিব পাৰে, শ্বেডো বিচাৰিলে শ্বেডো দিব পাৰে। মই অলপ ইয়াত শ্বেডো দি দিম। এইখিনি গোটেইখিনি কৰাৰ পিছত আপুনি হৈ যোৱাৰ পিছত আপুনি সিলেক্ট কৰিব। তো ইয়াত হৈ গ'ল, এইখিনি মোৰ লোগোটো বনি গ'ল। এতিয়া আপোনাৰ ইউটিউব চেনেলৰ কাৰণে আপোনাৰ চাৰ্কুল এটা লাগিব। তো চাৰ্কুলটোৰ কাৰণে আপোনাক ইউটিউব চেনেলৰ কাৰণে চাৰ্কুল লাগে, চাৰ্কুলটো সিলেক্ট কৰি ল'ব, কম বেছি কৰিব পাৰে আপুনি, মিলাই ল'ব যিমানখিনি লাগে। মিলাই লোৱাৰ পিছত আপুনি ছেভ কৰি দিব। তো আমাৰ লোগোটো বনি আহি গ'ল। আৰু যদি গেলেৰীত ছেভ কৰিব বিচাৰে তেন্তেহ'লে ৰাইট ছাইডৰ কাৰ্চনটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ছেভ অপশ্যনত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত আপোনাৰ গেলেৰীত ছেভ কৰি দিব। তো গেলেৰীত ছেভ হৈ গ'ল আমাৰ।
আৰু যদি লগো বনাব বিচাৰে তেনেহ'লে আগৰটো নিচিনা একেই প্ৰচেছ আপুনি কালাৰ বেকগ্ৰাউণ্ডটো চিলেক্ট কৰি ল'ব যোনটো বেকগ্ৰাউণ্ড লাগে কালাৰ তো চিলেক্ট কৰাৰ পিছত মোক ব্লু লাগে কাৰণে ব্লু কালাৰটো চিলেক্ট কৰিলোঁ আৰু আপোনালোকে টেক্সটত গৈ আপোনাৰ চেনেলৰ প্ৰথম টাইপ কৰিব তো মোৰ আছাম টেক কাৰণে মই এ আৰু টি টাইপ কৰিলোঁ টাইপ কৰাৰ পিছত আপোনাৰ চাইজটো মিলাই ল'ব চাইজটো মিলাই লোৱাৰ পিছত আপোনাৰ যোনটো ফন্ট বিচাৰে যেনেকুৱা ফন্ট বিচাৰে বহুতো ফন্ট আছে সেই ফন্টবোৰৰ ভিতৰত আপোনাৰ যোনটো ফন্ট ভাল লাগে সেই ফন্ট সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনাৰ কালাৰ সিলেক্ট কৰিব যোনটো কালাৰ দিব বিচাৰে তো মোক ৰেড লাগে কাৰণে মই ৰেড কালাৰটো সিলেক্ট কৰিলোঁ যোনটো কালাৰ দিব বিচাৰে আপুনি কালাৰটো সিলেক্ট কৰিব আৰু ষ্ট্ৰক মানে বৰ্ডাৰ আপোনাৰ বৰ্ডাৰ যদি দিব বিচাৰে তেতিয়াহ'লে বৰ্ডাৰটো যিমানখিনি বৰ্ডাৰ লাগে সেই বৰ্ডাৰটো সিলেক্ট কৰিব তো বৰ্ডাৰ সিলেক্ট কৰাৰ পিছত আপোনালোকে বৰ্ডাৰৰ কালাৰো দিব বিচাৰে যেনেকুৱা বৰ্ডাৰ কালাৰ দিব বিচাৰে তো মোক ব্লেক লাগে কাৰণে মই ব্লেকে থৈ দিছোঁ আপোনালোকৰ যোনটো বৰ্ডাৰ লাগে কালাৰ সেই কালাৰটো সিলেক্ট কৰি ল'ব আৰু কেপাচিটি আপোনালোকে কেপাচিটি কম বেছি কৰিব পাৰে মোক কেপাচিটি কম নালাগে যিমান থাকিব লাগে সিমানে থৈছোঁ আৰু যিমানখিনি শ্বেডো বিচাৰে সেই শ্বেডোখিনি দিব তাৰ পজিশ্যন আপোনাৰ যোনফালে লাগে শ্বেডো যিমানখিনি লাগে ভাৰ্টিকেল হৰাইজেণ্টেল আপুনি সেইফালে দিব পাৰে মোক ইমানখিনি লাগে মই ইমানখিনি থৈছোঁ কালাৰ শ্বেডো কালাৰো আপোনালোকে দিব পাৰে যেনেকুৱা শ্বেডোৰ কালাৰ বিচাৰে সেই কালাৰটো আপোনালোকে ইয়াত দিব পাৰে মই ব্লেকে থৈছোঁ ব্লেক শ্বেডো লাগে কাৰণে কালাৰটো এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে ৰাইট চিনত ক্লিক কৰি দিব ৰাইট চিনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এই লগোটো বনি আহিলে তো আমাক চেনেলৰ গোটেই চেনেলৰ নামটোৱে লাগে আমাক নামটো লিখিবৰ কাৰণে চেনেলটোৰ নাম লিখিবৰ কাৰণে টেক্সটত আকৌ ক্লিক কৰিব টেক্সটত ক্লিক কৰি আপোনাৰ চেনেলটোৰ নাম লিখিব আছাম টেক আছাম টেক সিলেক্ট কৰাৰ পিছত আপোনালোকে আকৌ চাইজটো মিলাই ল'ব যিমানখিনি বিচাৰে চাইজটো মিলাই ল'ব মিলাই লোৱাৰ পিছত আপোনালোকে ফন্টটো চেঞ্জ কৰি ল'ব আপোনাৰ যোনটো ফন্ট লাগে সেই ফন্টটো সিলেক্ট কৰি ল'ব ইয়াত মোক মই এইটো ফন্ট দিব বিচাৰিছোঁ সেইটো কাৰণে মই এই ফন্টটো সিলেক্ট কৰি ল'লোঁ সিলেক্ট কৰাৰ পিছত আপোনালোকে কালাৰো দিব পাৰে কালাৰ সিলেক্ট কৰি ল'ব যোনটো কালাৰ দিব বিচাৰে মোক এইটো কালাৰ লাগে কাৰণে এইটো কালাৰে থৈ দিছোঁ আৰু বৰ্ডাৰ দিব বিচাৰিলে বৰ্ডাৰ দিব পাৰে আৰু বৰ্ডাৰৰ কালাৰো দিব পাৰে তো মই এইটোৱে থৈ দিছোঁ কেপাচিটিটো কম বেছ কৰিব পাৰে মোক নালাগে সেইটো কাৰণে মই নাই কৰা আৰু শ্বেডো দিব বিচাৰিলে শ্বেডো দিব পাৰে কম বেছি কৰিব পাৰে শ্বেডো কালাৰ দিব বিচাৰিলে কালাৰ দিব পাৰে তো এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে ৰাইট চিনত ক্লিক কৰি দিব ৰাইট চিনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত লগো বনাবৰ কাৰণে আমাক চাৰ্কুল এটা প্ৰয়োজন হয় তো চাৰ্কুল দিবৰ কাৰণে টুলছ আইকনটোত ক্লিক কৰিব টুলছ আইকনটোত ক্লিক কৰাৰ পিছত শ্বেপ ক্ৰপত ক্লিক কৰি আপুনি চাৰ্কুলটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনাৰ যিমানখিনি লাগে চাৰ্কুলটো চাইজটো সিলেক্ট কৰি ল'ব যিমানখিনি প্ৰয়োজন হয় তো প্ৰয়োজন হোৱাৰ পিছত আপুনি সিলেক্ট কৰি ল'ব এইটো আৰু এই চাৰ্কুলটোৰ কালাৰো দিব বিচাৰিলে কালাৰ দিব পাৰে আৰু এই কালাৰৰ চাইজো কম বেছি কৰিব পাৰে যিমানখিনি বিচাৰে আৰু ছেভ আইকনত ক্লিক কৰি দিব ছেভ কৰাৰ পিছত আমাৰ ইয়াত ছেভ হৈ গ'ল তো গেলেৰীত ছেভ কৰিবৰ কাৰণে ৰাইট ছাইডত থকা কাৰ্চন আইকনটোত ক্লিক কৰিব কাৰ্চনত ক্লিক কৰাৰ পিছত ছেভ কৰিবৰ কাৰণে এই ছেভ অপশ্যনত ক্লিক কৰি ছেভ কৰি দিব তো গেলেৰীত ছেভ কৰিবৰ কাৰণে আমাক গেলেৰী অপশ্যনত ছেভ কৰি দিব আপুনি ইনষ্টাগ্ৰামতো কৰিব পাৰে ফেচবুকতো শ্বেয়াৰ কৰিব পাৰে হোৱাটছআপতো শ্বেয়াৰ কৰিব পাৰে তো আমাক গেলেৰীত ছেভ কৰিব লাগে গেলেৰীত ছেভ কৰি দিলোঁ আৰু ডান আইকনটোত ক্লিক কৰি এনেকৈ আমি এটা প্ৰফেশ্যনেল HD কোৱালিটিৰ লগো বনাব পাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ